এই লাইট তাত দিয়া ক'ৰপৰা আনিছোঁ গম পাইছা নাই ৰাতিপুৱা কিনি লৈ আহিছোঁ আৰু ইমান চৰ্দি লাগি আছে নহয় ভালকৈ দিয়া এতিয়া লাইট যাব আৰু ভাল এই যাতে দূৰৰ পৰা দেখা পাই দেই এই তাৰ পৰা যাতে দেখা পায় বুজিছা এইখিনি চাই ল'বা বিছ এইবিলাক কি কৰি আছে আৰু নাই এই লাইটটো ঠিক আছে সোনকালে দিয়া বিশ্ব চা এইফালে এই ধুনীয়া হৈছে ধুনীয়া সুন্দৰ লাগিছে এইফালে আছোন এইফালে চা এই দূৰৰ পৰা ভাল লাগিব না বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে কেনেকুৱা লাগিছে কিমান দাম লৈছে এইবিলাক দেৱালী যে আহিল সেইকাৰণে তহঁতৰ কাৰণে গুৱাহাটীৰ পৰা আমাৰ কাৰণে লৈছে না এইবিলাক বহুত ডাঙৰ লাগিছে ঠিক আছে তাৰপৰা দেখিব লাগিছে না বুলেন্দা আহি আছে এখন বুলেন্দা আহি আছে মাতি দিম না ঠিক আছে মাতি দিম বুলেন্দা চাওঁ আপুনি এইফালে আহিবচোন কেনেকুৱা লাগিছে আমাৰ কাৰণে কিমান এইবিলাক লৈ আহিছে সঁচাকৈ ভাল লাগিছে এইটো মানে কি মই আনি ভাল লাগিছে এতিয়াহে মানে মোৰ মানে কিবা নতুন ভাল লাগিছে হাজাৰ লাগিছে নে আজিকালি চাকি টাকি জ্বলাই আমাৰ কাৰণে ভাল লাগিছে বুলেন্দা আজিকালি চাকি টাকি জ্বলাই থাকিলে হ'ব নেকি এতিয়া হেৰি নাই নহয় কিছুমান আছে তেনেকুৱা মানে এইবিলাক কৰিব নোখোজে এইটো মানে কেনেকুৱা লাগিছে নহয় ভাল লাগিছে আপুনি মাক আপোনাৰ কিন্তু মোচনটো বহুত ভাল লাগিছে দেই এখেত কোন আহিলে তহঁতে বন্ধু মাৰিব নাজানা ইমান ভাল কৰে যে আজি দেৱালী বুলি আপুনি নাজানে নেকি দেৱালী দেৱালী কি এনেকৈ ফুটাই নেকি আপুনি পৰা আহিছোঁ ইহঁতৰ লগত ফূৰ্তি কৰিছোঁ আমি কি বেয়া কাম কৰিলোঁ কোৱাচোন বেয়া কাম কৰা বেয়া কাম কৰা নাই আৰু আমি যদি এইবিলাক পৰম্পৰাটো ৰক্ষা নকৰোঁ কোনে কৰিব এই নতুন ল'ৰাবিলাক আগবাঢ়ি আহিছে দেৱালী উদযাপন কৰিছে এইটো কি বেয়া কথা দেখা আপুনি দেৱালী কাক কয় আপুনি কওকচোন সিহঁতক মানুহৰ সন্মুখত বোম মাৰিলে দেৱালী বুলি নকয় আৰু চাওক আপুনি ইফালে চাওকচোন এইবিলাক কি লগাইছে মই আনিছোঁ মই গুৱাহাটীৰ পৰা কিনি লৈ কিয় আনিছোঁ নহয় আপুনি ক'ব খুজিছে কিবা বুজি পোৱা নাই এইবিলাক কি আমি গ্ৰহণ কৰিব নালাগে নেকি গ্ৰহণ অগ্ৰহণৰ কথা আহিব নাই এইবোৰ কি কৈছে তুমি কৈছা যে আমি দেৱালী পালন কৰিছোঁ এইবিলাক কি দেৱালী হয় এইবিলাক দেৱালী হয় নেকি আৰে বাবা বৰ্তমান যুগৰ এইটো ফেশ্বন হয় যুগৰ ফেশ্বনটো বাদ দিয়া আমাৰ পৰম্পৰা আৰু ঐতিহ্যটো পাহৰি কি যুগ পালন কৰিবা তুমি কলপুলি লাগে না কলপুলি কাটিব নহ'ল আৰু তেতিয়াহ'লে এজনকৈ মাটি চাকি লাগে লাগে আৰে কাৰেণ্ট পুৰি এইবোৰ চাইনিজ সামগ্ৰী তুমি ইয়াত জ্বলাইছা তাকো দেৱালী হৈ গ'ল আপোনাক আৰু তেনেকৈ বুজি না আপুনি কিবা কৰক বুলি বুজাকচোন মানে মোৰ কথাবিলাক নুবুজে কি বুজাব আধুনিক যুগৰ কথাবিলাক বুজি নাপায় এখেতে কি বুজাব এখেত চহৰত থকা মানুহ এই দুদিন আহিছে চেমনীয়া ল'ৰাৰ লগত চাইনিজ দেৱালী পালন কৰিছে এখেতেতো বুজাব পাৰে যে দেৱালীৰ মূল উদ্দেশ্য কি কওকচোন আপুনি চহৰত থাকি আপুনি বহুত ভাল মানুহক ভাল কথা কয় আৰু আজি গাঁৱত আপোনাৰ ওচৰ পাজৰ লোককেইটা বুজাব পাৰে যে দেৱালী কাল আৰু দেৱালী কেনেকৈ পালন কৰে এইবোৰ চাইনিজ তাৰ আৰু লাইট জ্বলাই আপুনি দেৱালী পালন কৰাৰ সপোন দেখিছে সপোন দেখুৱাইছে অনাগত আপুনি কি ক'ব বিচাৰিছে মানে আমি কি এইবিলাক বস্তু আমি গ্ৰহণ কৰিব নালাগে নেকি মই কোৱা নাই যে গ্ৰহণ কৰিব নালাগে তেতিয়াহ'লে আপুনি কি কৈ আছে কিন্তু আমাৰ পৰম্পৰাটো ক'ত দেখিলে কলপুলি ভালদৰে পতা নাই মাটি চাকি তোমালোকে জ্বলোৱা নাই এতিয়া মানুহৰ সন্মুখত বোম মাৰিব আহিছে বুলেন্দা আজিকালি জানো কলগছ পায় কলগছটো নাপায় আৰু ইমান কৰি থাকিবলৈ মানুহৰ সময় নাই সময় নহ'লে পালন কৰিব নালাগে আচলতে কি জানে না সময় নহ'ল বুলি আমি যি ইচ্ছা তাকে কৰিম এই লাইটবোৰ দেখিছা এই লাইটবোৰে কি লাইট কৰিছে আমাৰ চকুৰ প্ৰব্লেম কৰিছে আৰু মাটি চাকি যেতিয়া কলগছডাল ভালকৈ জ্বলাই দিয়া ভাল লাগিছে ন এতিয়া কি হ'ল এতিয়া চোৱা এতিয়া কি হ'ল ভাল লাগিল অকণমান জ্বলি উঠিল অকণমান ভাল লাগিল বহুত চিঞৰিল আৰু এতিয়া কল পৰি গ'ল আৰু এই হৈছে চাইনিজ দেৱালী তুমি পোৱা নাই ৰমেশ তপনে সাৱধানে কৈছে আমি আমাৰ অসমীয়া যিটো নিজৰ আচল সংস্কৃতি সেইটো আমি পাহৰি গৈছোঁ আমি কিছুমান সস্তীয়া সংস্কৃতি লৈছোঁ আমি কিছুমান ওপৰুৱা সংস্কৃতি যিটো বজৰুৱা সংস্কৃতি লৈছোঁ গতিকে তপন তুমি আজি আমাক ভাল কৰে আপুনি চাওক
আপোনাক মই ক'ব পাৰোঁ কাৰণ আপোনাক মই দেখিছোঁ হ'ল এতিয়া হ'লনে মানে শুনা তুমি শুনা এগছি যদি চাকি জ্বলাওঁ চাকি গছিৰ পৰা যিটো আমাৰ ভক্তিভাৱ আহে আমাৰ এই লাইটবোৰত চাকি গছিৰ পৰা যিটো ভক্তিভাৱ আহে আমি সকলোৱে কি কৰোঁ নমস্কাৰ কৰোঁ লাইটবোৰ সি সঁচাকৈ বহুত ভুল হৈছে ভুল হোৱা নাই ভুলৰ কথা মই কোৱা নাই আমিবোৰ কি জানে টাউনে চহৰে থাকিছোঁ বা বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ গাঁৱতো সোমাইছে আৰু সেই সামগ্ৰীবোৰ আমি ব্যৱহাৰ কৰিব বিচাৰোঁ কিন্তু সেই সামগ্ৰীবোৰৰ কি ভাল গুণ আছে কি বেয়া গুণ আছে আমি চিন্তা কৰিবলৈ অকণমানো সময় কৰিছোঁ এতিয়া চোৱা আজি আমি এইবোৰ লাইট জ্বলাম অহা 3 দিনলৈকে আমাৰ এই অঞ্চলত অন্ততঃ 2-3 ঘণ্টাকৈ লাইন নাথাকে কিয় তাৰমানে আমি যিমানবোৰ খৰচ কৰিব লাগে এতিয়া খৰচ কৰিম তাৰপিছত কি হ'ব এতিয়া পৰীক্ষা আহি আছে ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব অফিচত কাম কৰিব লাগিব আৰু সমস্যাবোৰতো আমাৰেই হ'ব ন আচলতে কি জানে এইবোৰ চিন্তা মই অকলে কৰা নাই এইবোৰ চিন্তা দেশৰ বহুত মানুহে কৰি আছে আৰু সেইকাৰণে মই কথা নাপাওঁ নাই কথাটো আপুনি কোৱা কথাটো হয় আমি সঁচাকৈ গ্ৰহণ কৰিছোঁ আচলতে সঁচাকৈ ভুল তুমিতো চহৰ টকা ডেকা লোৱা না তুমি বুজি পাইছোঁ বাৰু তুমিতো বুজাব লাগে আমি এতিয়াৰে পৰা আমি এইবিলাক বাদ দিব লাগিব। এতিয়াৰ পৰা মানে আমি এইবিলাক বাদ আমি দিম সকলোৱে আজিৰে পৰা মাটি চাকি ঘৰে ঘৰে জ্বলাম আৰু মাটি চাকিত আমি প্ৰণাম জনাম আজি প্ৰকৃত দেৱালী লাগিলে মাটি চাকি আমি 1000 জ্বলাম সেইটো কথা বোলে না আপুনিতো ঠিক ক'লে এতিয়া আপুনি এতিয়াই যি কথাটো ভাবিলে আমাৰ বহুত ভাল লাগিছে নাই ময়ো আৰু কথাটো মোৰ আৰু তুমিতো গুৱাহাটীত থকা মানুহ না তোমাক কেনেকৈ বাচা ভাল লাগিলে বাৰু আপোনাৰ কথাটো শুনি গুৱাহাটীত থাকিলেও আমিতো গাঁৱৰ মানুহ সকলোৱে দেৱালী পালন কৰোঁ কিন্তু এই সস্তীয়া বস্তুবোৰেৰে নহয় আমি যাতে সকলোৱে মাটিৰ চাকি জ্বলাই আমি সুন্দৰকৈ আমাৰ যিটো আহি থকা দেৱালীটো আমি উপভোগ কৰোঁ আমি পালন কৰোঁ আৰু হাঁহি ধেমালিৰ মাজেৰে আমাৰ যাতে এই বছৰটো উজ্জ্বল হয় তাৰে কামনা কৰিলোঁ মোৰ তৰফৰ পৰা চাকি জ্বলাই পালন কৰিব পাৰোঁ ধূপ জ্বলাই পালন কৰিব পাৰোঁ আচলতে কি জানা আমি সকলোৱে এতিয়াৰ পৰা শুদ্ধ দেৱালী পালন কৰিম শুদ্ধ দেৱালী পালন কৰোঁ এইটো ক'লো আজি ক'লো ভাল লাগিলে হেপী দেৱালী হেপী দেৱালী আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে শেষত সকলোকে DJ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা দেৱালীৰ শুভেচ্ছা থাকিল